আছে ব্লু ফিল্ম আহি আছে 9 ছেপ্টেম্বৰ কিবা এটা কৈ দিয়া 9 ছেপ্টেম্বৰ মুক্তি লাভ কৰিব আমাৰ নতুন চিনেমা ব্লু ফিল্ম BULU ব্লু ফিল্ম 9 ছেপ্টেম্বৰ সমগ্ৰ অসমতে মুক্তি লাভ কৰিব। নমস্কাৰ বন্ধুসকল, নন্দন ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বাৰ্তালাপ গৈ আছোঁ। বাৰ্তালাপত আজি হিমাংশু দা আহিব। ব্লু ফিল্ম BULU ব্লু ফিল্মৰ হিমাংশু দা আহিব। ব্লু ফিল্ম আহি আছে 9 ছেপ্টেম্বৰ কিবা এটা কৈ দিয়া 9 ছেপ্টেম্বৰ মুক্তি লাভ কৰিব আমাৰ নতুন চিনেমা ব্লু ফিল্ম BULU ব্লু ফিল্ম 9 ছেপ্টেম্বৰ সমগ্ৰ অসমতে মুক্তি লাভ কৰিব। আহক চাবলৈ ব্লু ফিল্ম, হাঁহিবলৈ ঢেৰ সুযোগ পাব চিনেমাখনত। কিন্তু যিমানে আপুনি নাহাহক কিয় চিনেমাখন চাই থাকোঁতে, কিন্তু চিনেমাখন যেতিয়া শেষ হ'ব আপোনালোকক গেৰাণ্টি দিছোঁ লাষ্ট 2 মিনিট সময় আপোনালোকে মুখেৰে একো মাতিব নোৱাৰিব। চুপচাপ য'তে আছে তাতে বহি থাকিবলৈ বাধ্য। সকলোৱে নাপাহৰিব 9 ছেপ্টেম্বৰ। ব্লু ফিল্ম লকডাউনৰ সময়ত 3জন যুৱকে যেতিয়া জীৱিকাৰ সকলো পথ হেৰুৱাই পেলায়, তেতিয়া কোনোবাই সিহঁতক আইডিয়া দিয়ে যে ব্লু ফিল্ম বনাই ৱেবছাইটত আপলোড দিলে তাৰ পৰা পইচা ইনকাম কৰিব পাৰি। আৰু তেতিয়া সেই 3জন যুৱকে লাগি যায় এখন অসমৰ ভিতৰুৱা গাঁৱত এখন ব্লু ফিল্ম নিৰ্মাণ কৰিবলৈ। কিন্তু ব্লু ফিল্ম এখন গাঁৱৰ ভিতৰত বনোৱাটো যেন সহজ কাম। মানে হিৰোইন পাব ক'ত, হিৰো পাব ক'ত, শ্বুটিং কৰিব ক'ত, গম পালেতো পিঠি ফালিব। কিন্তু তেনেকুৱা পৰিস্থিতিৰ মাজতে এই তিনি অভাগ্যই কেনেকৈ চিনেমাখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ে আৰু চিনেমাখন নিৰ্মাণ কৰি থকা সময়ত আচলতে এই গোটেই প্ৰচেছটোৰ মাজতে সিহঁতৰ জীৱনলৈকে বহুতো নতুন নতুন পৰিৱৰ্তন আহে। পৃথিৱীখনক নতুনকৈ চাবলৈ আৰম্ভ কৰে, সিহঁতৰ মনবিলাক সলনি হ'ব আৰম্ভ কৰে। কিনো ঘটে তাকে চাবৰ বাবে আহক 9 ছেপ্টেম্বৰ ব্লু ফিল্ম। আহি গ'ল তেনেকুৱা তুমি কোৱা কুৱেশ্যনটোৰ এনচাৰ হ'ল যে য়েছ, এই চিনেমাখনৰ ৰিয়েল ইনচিডেণ্টৰ পৰা মানে ইনস্পায়াৰ্ড হৈ আমি ভাবিছোঁ। আৰু তেওঁলোকে আমি বহুত দেখি আছোঁ নামটো শুনিলে গম পাই যে এইটো সঁচা কোনোবাৰ মাজত হৈছে। আচলতে চব বস্তুৱে হয় পৃথিৱীত। আমি যদিওবা সেই পুলিচটো থাকিবই। ভাল কাম যিটোকে ইমান ভাল মহান কাম কৰিছে গতিকে পুলিচটো থাকিবই। বাট এখন চিনেমাত মই যদি ক'ব খোজোঁ এতিয়া, এই চিনেমাখন ল'ৰাবিলাকে বিৰাট এনজয় কৰিব, বিৰাট এনজয় কৰিব ল'ৰাবিলাকে। কিন্তু তাতকৈও 1 ইঞ্চি হ'লে বেছি এনজয় কৰিব ছোৱালীবিলাকে। এইখন চিনেমা ল'ৰাবিলাকে যিমান ভাল পাব তাতকৈ 1% হ'লেও ছোৱালী বেছি ভাল। কিয়? বিকজ এই চিনেমাখনৰ মূল যিটো কথা, যদিও আমি গোটেইবিলাক ল'ৰা বহি আছোঁ, কিন্তু একদম থাকে পৰিৱেশটো কৰে এটা ধূলি বালি আৰু আমি বহুত মুকলি কৰিব পৰা নাই লকডাউনৰ সময়ত। ইমানেই ধূলি আছিলে আৰু কাপোৰ কানি খোলাৰ খোজাইছিলে আৰু পাউডাৰ লগাব এইটো মোৰ এই ঘৰটো দেখিলে এতিয়াও খোজাই। এইটো তাৰমানে আগতে আৰ্মি আছিলে, আৰ্মি কেম্প আছিলে। প্ৰথমতে আছিলে তো এছিয়াৰ বিখ্যাত, মানে ছেকেণ্ড নে প্ৰথম নাম্বাৰটো ফিচাৰী আছিলে বিখ্যাত এটা ৰেংকিঙত নাম্বাৰ 1 নে 2। পিছলৈকে এইটো হৈ গ'ল আৰ্মি কেম্প। আৰ্মি কেম্পটো গুচি গ'ল। আৰু এইটো ভাল লগা কথা যে গোটেই চিনেমাখনৰ শ্বুটিং লোকেশ্যন অদ্ভুত লোকেশ্যন প্ৰয়োজন হৈছিলে চিনেমাখনত। আৰু গোটেই লোকেশ্যনবিলাক আমি আমাৰ যিটো কেম্প আছিলে তাৰ পৰা 2 কিলোমিটাৰ ৰেডিয়াছৰ ভিতৰত পাইছিলোঁ। অৰ্থাৎ লোকেশ্যনবিলাক চাওঁতে এনেকুৱা লাগিব যে লোকেশ্যনবিলাক ক'ত বিচাৰি উলিয়াই লয়, আমি একদম হয়নে ভিতৰতে ট্ৰাই কৰিছোঁ। লোকেশ্যনো পালোঁ, এক্টৰ্ছখিনিও মানে লোকেশ্যনো পালোঁ, এক্টৰ্ছখিনিও চব ওচৰে পাঁজৰেও বহুতখিনি এক্টৰ্ছক পোৱা গ'ল। আমি যেনেকুৱা ধৰণৰকৈ ইমেজিন কৰিছিলোঁ কেৰেক্টাৰবিলাক। আৰু যোনখিনি দূৰতো আছিলে যদিও লকডাউন, সেইখিনি সময়ত মানে কিবা নহয় কিবা প্ৰকাৰে মানে তেওঁলোক আহি একগোট হ'ব পৰা মানে পৰিস্থিতি এটা জন্ম হ'ল। এটা প্ৰপাৰ লকডাউনতে বনাইছিলে। কেন্দ্ৰতে কিছুমান SOP আছিল, আমি সেই নিয়ম চিয়মবিলাক চাইছিলোঁ। ইণ্ডাষ্ট্ৰি খুলিছিলে খুলিছিল ন মাজতে
আচাৰ চিভিলাইজাৰ ব্যৱহাৰ কৰি বনোৱা চিনেমা কিন্তু আমাৰ লাষ্ট মান্থ থেকে চিনেমা মেক্সিমাম টাইমত আমি ক্লাছ মিনিটে গ'লে আৰু মানে বিৰাট ইণ্টাৰেষ্টিং আপুনি যে সুধিলে ঘটনাৰ কথা যে ঘটনা মানে চবতকৈ ভাল লগা কথাটো হ'ল যে আমি এদিন হঠাৎ হিমাংশুৱে ফোন কৰিলে তেতিয়া আমি হিৰোখন লিখি আছিলোঁ মোক ফোন কৰি কৈছে যে মই এটা এনেকৈ কাহিনী এটা ভাবিছোঁ লকডাউন মানে নেক্সট 2-3 দিনৰ ভিতৰত মানে লকডাউন আৰম্ভ হ'ব মানে এনাউন্স কৰিছে অলৰেডি এটা কাহিনী ভাবিছোঁ এনেকৈ 3জন ল'ৰাই গাঁৱত দুফিল্ম বনাম মোৰতো একেলগে বাপৰে বাপ এইটো কি কাহিনী এইটো মানে লিখিবই লাগিব আৰু মই কৈছে এইটোতো মানে মই লিখিব খোজা ধৰণৰ কাহিনী আছে লিখিব ধৰণৰ কাহিনী যৌবনে আমনি